আমি আনৰ দুৰ্বলতাবোৰৰ বিষয়ে আলোচনা কৰি কিয় ইমান ভাল পাওঁ? আনৰ দুখবোৰ খুচৰি যিমান ভাল পাওঁ, কিছুমানে আনক প্ৰশংসা কৰিবলৈ সিমানেই টান পায়। আনৰ ভাল গুণবোৰ চকু ফুৰাই নাচায়, কিন্তু আনৰ দুখবোৰ খুচৰিবলৈ সৰু সৰু কথাটো খুটি নাটি মাৰি মন দি চায়। কোন দেখিবলৈ কেনেকুৱা, কাৰোবাৰ চাল চলন, কোনে কি পিন্ধিছে, কোনে কেনেকৈ খায়, কোনে কেনেকৈ কথা কয়, এই সৰু সৰু কথাবোৰ। এনেদৰে এজন ব্যক্তিৰ দুৰ্বলতাবোৰ খুচৰোঁতে খুচৰোঁতে সেই দুৰ্বলতাবোৰ বাঢ়ি গৈ থাকে আৰু ক'ব নোৱাৰাকৈ মানুহজন ভাল নলগা হৈ পৰে। আপুনি বাৰু এনেকুৱা এখন পৃথিৱীত থাকিবলৈ ভাল পাবনে, যিখন পৃথিৱীত প্ৰত্যেকজন মানুহ আপোনাৰ দৰে দেখিবলৈ, আপোনাৰ নিচিনাকৈ কথা কয়, আপোনাৰ নিচিনাকৈ চিন্তা কৰে? নিশ্চয় নাপায়। খুবেই আমনিদায়ক নহ'বনে? ঠিক সেইদৰে আমাৰ সমাজখন, আমাৰ ৰাজ্যখন, আমাৰ দেশখনৰ সৌন্দৰ্য আৰু সমৃদ্ধি নিৰ্ভৰ কৰে আমাৰ বৈচিত্ৰ্যৰ পৰা। আমাৰ দেশখন ধুনীয়া এইবাবেই কাৰণ আমাৰ মাজত পাৰ্থক্য আছে, আমাৰ ৰাজ্যত আমাৰ সকলোৰে মাজত পাৰ্থক্য আছে। গতিকে আহক, আমাৰ চাৰিওকাষে থকা মানুহবোৰৰ দুখবোৰ খুচৰাৰ সলনি আমি গুণবোৰত চকু ফুৰাওঁ আৰু তেওঁলোকক প্ৰশংসা কৰোঁ, অনুপ্ৰেৰণা যোগাওঁ। এনে কৰিলে হয়তো কিমানে নিজে মনে বিচৰা কামটো কৰিবলৈ সৎ সাহসকণ গোটাব পাৰিব, কিমান প্ৰতিভা বিকশিত হ'ব। আমি এনেকৈ লোকৰ দুখবোৰ খুচৰোঁতে খুচৰোঁতে, আনক হাঁহোতে হাঁহোতে কিমানে হয়তো ভয়তে মনে বিচৰা কামটো কৰিবলৈ সৎ সাহসকণ গোটাব নোৱাৰে। প্ৰকৃততে প্ৰায়ে আমি আনৰ যিখিনি দুৰ্বলতা দেখা পাওঁ, সেইখিনি আমাৰহে আঁতৰাবলগীয়া দুৰ্বলতা। আনক দোষাৰোপ কৰাটো বন্ধ কৰক। আহক, কথা আৰু কাণ্ডবোৰৰ বাবে আমি নিজেই দায়বদ্ধতা স্বীকাৰ কৰোঁ আৰু প্ৰতিজ্ঞাবদ্ধ হওঁ আনক শুধৰোৱাৰ সলনি নিজক শুধৰোৱাৰ। গান্ধীজীয়ে কোৱাৰ দৰে, বি দ্য চেঞ্জ ইউ ৱান্ট টু সি ইন দ্য ৱৰ্ল্ড। ধন্যবাদ। কিপ স্প্ৰেডিং স্মাইলছ এণ্ড কিপ স্প্ৰেডিং হেপিনেছ। ধন্যবাদ।